অসমীয়া বোৱাৰীক অশ্লীল ইংগিত অনা অসমীয়াৰ টকাৰ বিনিময়ত অনা অসমীয়া হাতত বিক্ৰী হ'ল গীতানগৰ আৰক্ষী গোচৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে জেলতহে ভৰালে অভিযোগকাৰীক আৰক্ষীৰ হাতৰ পৰা সাৰি নগ'ল 15 বছৰীয়া নাবালক গুৱাহাটী এপাৰ্টমেণ্টত মুঠেই সুৰক্ষিত নহয় অসমীয়া বোৱাৰী অনা অসমীয়া আৱাসী সচিন তেহতিয়াৰ অশ্লীল ইংগিতৰ বলি এইগৰাকী অসমীয়া বোৱাৰী এইজন সচিন তেহতিয়াৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ফ্লেটৰ পৰা বাহিৰলৈ গ'লে অসমীয়া বোৱাৰীগৰাকীক পিছালৈ তেহতিয়াই দিয়ে অশ্লীল ইংগিত আমি থাকো থাৰ্ড ফ্লোৰত তেখেত থাকে ছেকেণ্ড ফ্লোৰত আপোনাৰ তাৰপিছত আমি কেইবাবাৰো গীতানগৰ থানাত আপোনাৰ বহুতবাৰ আপোনাৰ এফআইআৰ দিয়া হৈছে এফআইআৰবিলাকৰ কোনো কাম নাই কেছ ৰেজিষ্টাৰ কৰিছে তাৰপিছতো তেখেতৰ ওপৰত কোনো হেৰি নকৰে 20 তাৰিখে তেখেতে ৰাতিপুৱা আকৌ ঘটনাটো কৰিছে তাইক মানে জোকাই আছে তলৰ পৰা তাৰপিছত মই খঙত তললৈ নামি গ'লোঁ নামি যোৱাৰ পিছত তাৰ লগত মোৰ কাজিয়া হ'ল কাজিয়া হোৱাৰ পিছত কি কৰিছে সি আপোনাৰ গীতানগৰ থানা মাতি আনিছে মাতি আনি পিনে আমাৰ গোটেই ফেমিলিটো আপোনাৰ এই আপোনাৰ এৰেষ্ট কৰাই দিছে আপোনাৰ 15 বছৰ ল'ৰা হয় আপোনাৰ দীপজ্যোতি চৌধুৰী আৰু অনামিকা চেতিয়া বুলি তেওঁলোক গীতানগৰ থানা আয়ো হয় আপোনাৰ এই ঘটনাক লৈ অতিষ্ঠ হৈ 3বাৰকৈ গীতানগৰ থানাত দিছিল এজাহাৰ 3খন এজাহাৰৰ পিছতো কিন্তু ৰুজু নহ'ল গোচৰ আৰক্ষীৰ গুৰুত্বহীনতাৰ বাবে পুনৰ একেই কাম কৰি গ'ল তেহতিয়াই আনকি লাঠিলৈ মাৰপিট কৰিবলৈ উদ্যত হয় তেহতিয়া আত্মৰক্ষাৰ বাবে বোৱাৰীগৰাকীৰ স্বামীয়ে প্ৰহাৰ কৰিব খেদি গ'ল তেহতিয়াক আৰু এই সুযোগতে তেহতিয়াই গীতানগৰ আৰক্ষী থানাত ৰুজু কৰিলে গোচৰ এজাহাৰৰ ভিত্তিতেই গীতানগৰ আৰক্ষীয়ে পৰিয়ালটোৰ স্বামী পত্নীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিলে জেললৈ আনকি এই অভিযোগত আৰক্ষীৰ পৰা সাৰি নগ'ল দম্পতীৰ 15 বছৰীয়া পুত্ৰও মোৰ ল'ৰাটোক আপোনাৰ স্কুলত থাকোঁতে আপোনাৰ ফেকাল্টি স্কুলৰ পৰা আপোনাৰ এই আধা হেৰি কৰাকৈ লৈ আহিছে আপোনাৰ দীপজ্যোতি চৌধুৰী আৰু অনামিকা চেতিয়া গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া দীপজ্যোতি চৌধুৰীৰ বিৰুদ্ধে আহিছে কেতবোৰ ভয়ংকৰ অভিযোগ এছআই দীপজ্যোতিয়ে হেনো ভুক্তভোগী বোৱাৰীগৰাকীক উলংঘ কৰি ৰাজপথলৈ টানি অনা দিছিল ভাবুকি ঘৰত অভিযান চলাই আৰক্ষীয়ে 12,000 টকা লুট কৰাৰো অভিযোগ মানে থানাত বহাই পিনে ঘৰটো আপোনাৰ কি কয় গোটেই চাৰ্চ কৰিছে ঘৰটো গোটেই অনিষ্ট কৰি থৈ আহিছে আপোনাৰ মোৰ মানুহগৰাকীক কৈছে তোৰ মানুহগৰাকীক মই এতিয়া কাপোৰ খুলি পিনে ৰাস্তাত চুচাই লৈ আহিম যদি নাহে মোক মানে থানাত বহাই পিনে কৈছে তেখেতে আৰু মোৰ তাৰপিছত লগে লগে মোবাইল চোবাইল কাঢ়ি ল'লে গৈ পিনে তাইক গৈ ঘৰত গৈ অত্যাচাৰ কৰিছেগৈ আপোনাৰ এতিয়া প্ৰশ্ন হৈছে ভুক্তভোগী পৰিয়ালটোক কোনে দিব ন্যায় কিয় নৱম শ্ৰেণী ছাত্ৰগৰাকীক বিদ্যালয়ৰ পৰা উঠাই লৈ গৈছিল গীতানগৰ আৰক্ষীয়ে পিতৃ মাতৃৰ দোষৰ বাবে কিয় শাস্তি পালে 15 বছৰীয়া সন্তানটিয়ে ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সৈতে সমীৰণ শইকীয়াৰ ৰিপৰ্ট DY 365